মৰ্নিং বন্ধুসকল, মই সঞ্চিতে মোৰ এটা নতুন ৰেচিপি লৈ আপোনালোকৰ মাজলৈ পুনৰ এবাৰ ঘূৰি আহিছোঁ। এতিয়া বাজিছে 8 বাজিছে। মই এতিয়া গা চা ধুই আহিলোঁ। আহি পেলাই মই ভাবিছোঁ পাকঘৰলৈ যাওঁ আৰু মই ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। মই ভাবিছোঁ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ, আপোনালোককো মইনো মোৰ পাকঘৰত কি বনাওঁ অকণমান দেখুৱাম বুলি ভাবিছোঁ। আহক তেনেহ'লে মইনো কি বনাওঁ, কেনেকৈ কি বনাওঁ আপোনালোককো অকণমান দেখুৱাওঁ। একেবাৰে সাধাৰণ এটা মই ৰেচিপি দেখুৱাম। চবেই চাগে খাইছেই, আৰু যিসকলে খোৱা নাই তেনেকৈ বনাই খাব চাব পাৰে। বহুত উপকাৰীও হয়, স্বাস্থ্যৰ পক্ষেও ভাল, আৰু যাৰ যাৰ ঘৰত সৰু সৰু ল'ৰা ছোৱালী আছে তেখেতসকলৰ কাৰণেও এই ৰেচিপিটো অতি আৱশ্যকীয় হ'ব, মানে বহুত কামত আহিব ৰেচিপিটো। আহক তেনেহ'লে আমি ৰেচিপিটোলৈ আগবাঢ়োঁ। বনাবলৈ ওলোৱা ৰেচিপিটো হৈছে ভেদাইলতা আৰু নৰসিংহ দি বনোৱা শ'ল মাছ। আপোনালোকে চাগে সদায় মাছটো আমি খায়েই থাকোঁ, অতি সাধাৰণ ধৰণেই বনাই খাওঁ। বিভিন্ন ধৰণে মাছৰ ৰেচিপি বনোৱা হয়। লাও বিলাহী, আলু বিলাহী, মূলা আমি তেনেকৈ খাওঁৱেই। এনেধৰণেও মাছ খাবচোন এদিন, বিৰাটেই ধুনীয়া লাগে। চবেই চাগে খাইছে এনেধৰণে, আৰু মই বাৰু কেনেকৈনো বনাওঁ এনেধৰণে আপোনালোকক দেখুৱাবলৈ অকণমান চেষ্টা কৰিছোঁ। যিসকলে খোৱা নাই এনেধৰণে খাই চাবচোন এদিন। এনেধৰণে খালে সৰু সৰু ল'ৰা ছোৱালীৰ কাৰণেও উপকাৰী হয়, তাৰপিছত স্বাস্থ্যৰ কাৰণেও উপকাৰী। আমি বহুত এনেকৈ ভেদাইলতা আৰু নৰসিংহৰ পৰা বহুত ভিটামিন পাওঁ, খায়ো ভাল লাগে। সেইটো কাৰণে আহক মই আৰম্ভ কৰোঁ ৰেচিপিটো। এইখিনি মই মিক্সিত মাৰি ল'ম। এয়া আদা নহৰু লৈছোঁ অকণমান। ইয়াত এটা পিঁয়াজ ল'ম, পিঁয়াজটো কটা নাই, কাটি ল'ম মই এতিয়া। তাৰপিছত এইখিনি শ'ল মাছ, এইখিনি হালধি নিমখ দি ধুনীয়াকৈ ফ্ৰাই কৰি ল'লেই হ'ল। এইখিনিতো চবেই জানেই আৰু ফ্ৰাই কৰিবলৈ। এইখিনি তেনেহ'লে মই মিক্সিত মাৰি লওঁ। ভেদাইলতা আৰু নৰসিংহখিনি পিচিলোঁ, এই বাতিটোতে পিচি ল'লোঁ। এইখিনি মই ইয়াত উলিয়াই লৈছোঁ। সীতাখিনি মই চেকি ল'ম। আপোনালোকে কিন্তু সীতাখিনি চেকি ল'ব, নহ'লে খাবলৈ বেয়া হ'ব। এনেকুৱা ধৰণৰ চেকনি এখনলৈ চেকিলেও হ'ব, নহ'লে আপোনালোকে হাতেদি চেপি পেলাই এই সীতাখিনি চেপি এই ৰসখিনি এনেধৰণে উলিয়াই ল'ব। এই সীতাখিনি পেলাই দিম এতিয়া। মই চেকি পেলাই ৰসখিনি এনেকৈ উলিয়াই লৈছোঁ। কেৰাহীখন পাতিলোঁ, পাতি চাওক মই তেল কমাই দিছোঁ। এই এনেকুৱা শাকৰ তৰকাৰী সদায় তেলটো কমাই দিব লাগে। আমি যিহেতু তেলটো কমায়েই খাওঁ, এখন মই তেল অলপ দিছোঁ। এইখিনি মোৰ গুড়িখিনি, এইখিনি মই পিচি লোৱা এইখিনি, আৰু এইখিনি হৈছে পিঠাগুড়ি। মই গুলি লৈছোঁ, কেঁচা পিঠাগুড়ি বাতি এটাত দি মই পানী অকণ দি গুলি লৈছোঁ। আপোনালোকে যদি পিঠাগুড়ি নাথাকে কৰ্ণফ্ল'ৰ দিলেও হ'ব। কিন্তু মই আৰু এইখিনি পিঁয়াজ, এইটো চপাৰত মই মিহি মিহিকৈ মাৰি লৈছোঁ। এতিয়া পিঁয়াজখিনি দি এইখিনি পিঁয়াজ মই কেৰাহীত দি দিম। সাধাৰণতে এইখিনি ৰঙচুৱা হোৱালৈকে পিঁয়াজখিনি আমি ভাজি ল'ম। এইখিনি মোৰ পিঁয়াজখিনি ৰঙচুৱা হৈ উঠিল, এইখিনি ৰঙচুৱা হৈ গ'ল। ইয়াত লৈছোঁ মই এয়া লৈছোঁ মই হালধি, জিৰা, ধনিয়া আৰু অকণমান মিট মছলা লৈছোঁ। এইখিনি আপোনাৰ মছলা এনেকৈ গুলি ল'বও পাৰে, মই শুকানকৈ লৈছোঁ। এইখিনি ইয়াত ঢালি দিছোঁ। ঢালি পেলাই এইখিনি অকণমান কেঁচা গোন্ধটো যোৱালৈকে অকণমান ভাজি পেলাই মিহলি কৰি ল'ম। এইখিনি মিহলি হৈ গৈছে, 2 মিনিটমান কেঁচা গোন্ধটো যোৱালৈকে থ'ব। থৈ পেলাই এইখিনি যে পিচি লৈছিলোঁ, এইখিনি নৰসিংহৰ ভেদাইলতাৰ জোল, মানে ৰসখিনি, সীতাখিনি যে মই ঘাঁহি পেলাই ৰসখিনি উলিয়াই লৈছিলোঁ, এই ৰসখিনি ইয়াত মই এতিয়া এনেদৰে ঢালি দিলোঁ। মাছৰ জোলখন যেতিয়া যিহেতু ডাঠ হ'লে খাবলৈ বেয়া, পাতল হ'ব লাগিব। সেইটো কাৰণে মই ইয়াত এগিলাচ পানী লৈছোঁ। এগিলাচ পানী মই ইয়াত ঢালি দিম। এগিলাচ পানী ঢালি পেলাই অকণমান উতল অহালৈ গেছটো অকণ বঢ়াই দিম, অকণমান উতল আহিবলৈ দিম। এইখিনি চাওক উতল আহিছে। উতল অহাৰ পিছত মই নিমখ দিম। নিমখ জোখত দিব, যিমান আঞ্জা সিমানটো জোখত নিমখ দিব। এইখিনি মই মাছ যে ভাজি লৈছিলোঁ, এই ফ্ৰাই মাছখিনিও ইয়াত ঢালি দিম। দি পালে এইখিনি যে মই যে কৈছিলোঁ পিঠাগুড়ি মই গুলি লৈছিলোঁ, যাৰ যাৰ পিঠাগুড়ি নাথাকিলে কৰ্ণফ্ল'ৰ ল'লেও হ'ব। মই পিঠাগুড়ি গুলিছিলোঁ, এই পিঠাগুড়ি পানীখিনিও মই ইয়াত পানীখিনি ইয়াত ধুনীয়াকৈ ঢালি দিম।
দি পেলাই অকণমান লৰাই পেলাই আকৌ অকণমান উতল আহিবলৈ দিম। আকৌ উতল আহিলে একেবাৰে শেষত মই এই তৰকাৰীটোত দিম। এই বস্তুটো নিদিলে তৰকাৰীটো খাবলৈ বেয়া হ'ব। একেবাৰে শেষত দিম মই এয়া জালুকৰ গুড়ি অকণ। জালুকৰ গুড়িয়েহে তৰকাৰীটো বহুত সোৱাদ আনি পৰে। এইখিনি জালুকৰ গুড়ি মই ইয়াত ঢালি দিলোঁ। এই জালুকৰ গুড়ি, মোৰ তৰকাৰী ৰেডি। এইখিনি মোৰ নৰসিংহ, ভেদাইলতা আৰু মাছৰ আঞ্জা ৰেডি হৈ গ'ল। চাওক আঞ্জাখনৰ ৰংটো ইমান ধুনীয়া হৈছে। বনাই খাই চাবচোন, এদিন বিৰাটেই ধুনীয়া লাগিব খাই পেলাই। এয়া মোৰ শাক পাতেৰে অসমীয়া পাকঘৰৰ ৰাতিপুৱা খানা ৰেডি হৈ গ'ল। এয়া হৈছে এইটো কি মাছ আৰু ভেদাইলতাৰ জোল, এয়া কলডিল ভাজি, এয়া হৈছে মৰিচা শাকৰ ভাজি। এয়া মোৰ ৰাতিপুৱা সাজ ৰেডি হৈ গ'ল। এয়া চাওক। আজি মোৰ ৰেচিপিটো চাই আপোনালোকৰ কেনেকুৱা লাগিলে মই নাজানো, কিন্তু এনেদৰে কেতিয়াবা বনাই খাই চাবচোন মাছৰ আঞ্জা। যিসকলে জানেতো তেখেতসকলে জানিবই চাগে কেনেদৰে বনায়, আৰু যিসকলে নাজানে তেখেতসকলৰ বাবে কৈছোঁ, তেনেকৈ বনাই খাই চাবচোন। আমাৰ মাছৰ আঞ্জা আমি বিভিন্ন ধৰণে বনাব পাৰোঁ। এই শাকেদি বনাই পেলাই এদিনো খাই চাবচোন, নিজৰ স্বাস্থ্যৰ কাৰণেও ভাল হ'ব, আৰু যাৰ ঘৰত সৰু সৰু ল'ৰা ছোৱালী থাকে তেওঁলোকৰ কাৰণেও ভাল হ'ব। এদিন তেখেতসকলকো বনাই খুৱাই চাবচোন। আৰু যদি মোৰ ৰেচিপিটো আজি আপোনালোকৰ ভাল লাগিলে প্লিজ মোৰ চেনেলটো এবাৰ ছাবস্ক্ৰাইব কৰি দিব। প্লিজ 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 লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্টো কৰিব, আৰু কাষতে থকা বেল বটনটো প্ৰেছ কৰি থ'ব। মোৰ যদি নতুন ৰেচিপি আহে আপোনালোকৰ মাজলৈ প্ৰথমতে আহিব। এতিয়ালৈ ধন্যবাদ। আকৌ এবাৰ পুনৰ ৰেচিপি বা ব্লগ লৈ আপোনালোকৰ মাজলৈ ঘূৰি আহিম। এতিয়ালৈ ধন্যবাদ।